Good morning everyone. আৰম্ভ কৰিছোঁ একেবাৰে গৰম গৰম চাহ একাপে। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ সকলোকে নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ পিছে আপোনালোকৰ দোৱাখিনি ভালে। চিনে বনাইছিলে চাপাত চেনিৰ যিটো কালাৰ ইমান ধুনীয়া হয়, সেইটো আমাও বহুত ভাল পায়। তো সেইটো কাৰণে মাও লগাইছে, সেইটো কাৰণে চিনে তাই বনাই থাকে। তো ইয়াত লৈ অহা সেইফালৰ কাম কাজবোৰ হ'লেই ধুনীয়া নিট এণ্ড ক্লিন হৈ গ'ল আৰু এইখিনি ৰ'দত দিবলৈ আছে। মই আগফালে নাই যোৱা বৰ্তমান। আৰু এইফালেও হৈ গ'ল গোটেইবোৰ কৰি মেলি। আৰু এতিয়া যাম ৰুমৰ কাম কাজ আছে, কাৰণ ৰুমটো মই অলপ লেটকৈ যাওঁ। এয়া মোৰ ৰুমৰ কণ্ডিশ্যন। আৰু এতিয়া এইখিনি কৰিবলৈ আজিকালি মই ইমান টান পোৱা হৈছোঁ ন, কি ক'ম। আব্ৰাণ যেতিয়া উঠে মই আব্ৰাণক ফ্ৰেছ কৰি পঠিয়াই দিওঁ, তাৰপাছত মই এইখিনি কাম কৰোঁ। ইমান মানে গা নাটানে, কৰোঁ নকৰোঁ, ধৰোঁ নধৰোঁ সেনেকৈ কৰোঁ। কিন্তু মানে আকৌ যধে মই থাকিলেও মোক ভাল নালাগে। আৰু আজিকালি মই মানে কি হৈ গৈছে, যেতিয়ালৈকে ৰুম ক্লিন নহ'ব বা বেলেগ এটা ৰুম ক্লিন নাই, বস্তু চিধা নাই, তেনেহ'লে মোৰ মানে গা অশান্তি লাগি থাকে। এতিয়া মানে মোৰ আলনা যিমানেই ঠিক থাকক সেইটো আপোনালোকে গম পায়। আৰু এতিয়া মই পৰ্দা চৰ্দা গোটেইবোৰ ফিটিং কৰি মেলি এতিয়া মিষ্টাৰক আহিছোঁ নাস্তা দিবলৈ, যিহেতু মিষ্টাৰ অফিচলৈ ওলাই যাব। এইফালে যাবলৈ হৈছে আৰু জোতা পিন্ধি ৰেডি হৈছে। ঠাণ্ডা দিনত জোতাটো লাগিবই। তোমালোক কয়লা ইয়াত আছে, ইমানখিনি দালি আনিছিলা? এই পুলিটো মই সেই তাৰ পৰা উঠাই মেলি কিনে ইয়াত লগাই দিলোঁ। মানে ছেটিং হওক, বাহিৰত থাকিলে মানে ছেটিং হ'ব, ৰ'দ বতাহ বৰষুণ চব পাব। ৰুম সাৰিবলৈ বাকী থৈছিলোঁ, এতিয়া পটাপট ৰুমৰ কাম কৰি লওঁ। আব্ৰাণক পূৰা ফ্ৰেছন আপ কৰাই দিলোঁ আৰু এতিয়া যাওঁ মই। চুলিৰ পানী ভালকৈ টুকি নল'লে ইমান যে দেৰি লাগে শুকাব। মই পূৰা ফ্ৰেছ হৈ মেলি আহিলোঁ। আৰু এতিয়া এই ঠাণ্ডা দিনত চুলি শুকোৱা যে ইমান বেছি টান, আৰু ড্ৰায়াৰ দি কিনে শুকাবলৈ কাৰণে মোৰ ওচৰত সিমানখিনি সময় নাই। আৰু আজি বহুত দিনৰ পাছত এই কাপোৰযোৰ পিন্ধিলোঁ। এই কাপোৰযোৰ ভাবিছোঁ ঘৰতে পিন্ধি দিওঁ বুলি। এতিয়া মই ধুনীয়াকৈ ফেচ ৱাছ কৰি মেলি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এতিয়া মই লগাম চিৰাম। আমি এতিয়া হাউচ ৱাইফ ন, আমাৰ দিনটো আমাৰ কাম কাজ চলি থাকে, বাহিৰ ভিতৰ কৰি থাকিব লাগে। স্কিনখনৰ কাৰণে কিমান মানে প্ৰব্লেম ক্ৰিয়েট কৰে। তো তাৰ ফলতো স্কিনখনটো বচাবই লাগিব। প্ৰেগনেঞ্চি জাৰ্নিত আছিলোঁ তেতিয়া মোৰ স্কিন ইমান ধুনীয়া গ্ল' কৰিছিলে, ইমান ধুনীয়া মানে স্কিনত মানে যিটো মোৰ নেচাৰেল গ্ল' এটা আহিছিলে, সেইটো ইমান বেছি ভাল লাগিল। আব্ৰাণ হোৱাৰ পিছৰ পৰা মোৰ স্কিনৰ পৰা ধাজিয়াই উৰি গ'ল। স্কিনৰ যিটো গ্ল' সেইটো একেবাৰে নাইকিয়া হৈ গ'ল। আব্ৰাণ হোৱা বেছি দিন হোৱা নাই, তো স্কিনৰ গ্ল'টো কেনেকৈ আকৌ ৰিটাৰ্ণ আহি গ'ল। যে আপোনালোকে ইমান মোক সুধি থাকে যে বা তুমি কি লগোৱা জনোৱা। সঁচা কথা ক'বলৈ গ'লে সৰুৰ পৰা যেতিয়া আমি ডাঙৰ হৈছোঁ, যিবোৰ মাৰ্কেটত ক্ৰীম পোৱা যায় ন, ফেয়াৰনেছ ক্ৰীমবোৰ, সেইবোৰে ব্যৱহাৰ কৰিছিলোঁ। সেইটো মানে কি হয়, অলপ দেৰিৰ কাৰণে থাকে, তাৰপাছত আকৌ যেতিয়া আমি মুখ ধুই দিওঁ তেতিয়া আকৌ মানে আগৰ দৰে হৈ যায়। কিন্তু আমাৰ নেচাৰেল গ্ল'টো মানে সেইটো আমি তাৰ পৰা নাপাওঁ কেতিয়াও। এতিয়া ভাবিলোঁ যে নতুন কিবা এটা ব্যৱহাৰ কৰোঁ বুলি, কাৰণ এনেকৈতো হৈ থাকিলে নহ'ব ন। যিমান দিন বাঢ়ি গৈ আছে সিমান আমাৰ বয়সো বাঢ়ি গৈ আছে, মানে চেঞ্জেছ আহি থাকে বয়সৰ অনুযায়ী। ভাবি চিন্তি আজি অলপ দিনৰ পৰা মানে 2 মাহৰ পৰা মই চিৰাম এটা ব্যৱহাৰ কৰি আছোঁ। এনেকুৱা নহয় যে মই ক'ৰবাত গৈছোঁ তেতিয়া এপ্লাই কৰিম, সেনেকুৱা নহয়। মই ঘৰত থাকিলেও ব্যৱহাৰ কৰোঁ, ক'ৰবাত ওলাই গ'লেও ব্যৱহাৰ কৰোঁ। এইটো কিয় ইমান ভাল, ব'লক এতিয়া মই আপোনালোকক পৰীক্ষা কৰি দেখাওঁ। তো তাৰ কাৰণে মই চিচাৰ গ্লাছ লৈছোঁ, আৰু চিচাৰ গ্লাছত মই চেম পৰিমাণে পানী লৈছোঁ। এতিয়া এই দুটা গ্লাছতে হ'ব টেষ্টিং। এতিয়া ব'লক কৰি দেখাওঁ। মই এইটোৰে কৰিম। এই দুটাৰ গ্লাছৰ পাৰ্থক্য আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। তো এইটোৰে কাৰণে মই আপোনালোকক কৈছিলোঁ যে মোৰ ফেচ চিৰামটোত একেবাৰে মেজিকৰ নিচিনা কাম কৰে। তো এইটো কাৰণে এতিয়া ব'লক মই মোৰ ফেচ চিৰামৰ লগত আপোনালোককো চিনাকি কৰাই দিওঁ। আৰু মই যোনটো প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ সেইটো হৈছে এয়া ফেচ চিৰাম। এইটো হৈছে গ্ৰ' য়াঙৰ ফেচ চিৰাম, যিটো আছে গুডনেছ অফ টাৰ্মাৰিক এণ্ড এল'ভেৰা। আৰু এইটো ব্যৱহাৰ কৰাৰ পিছত একেবাৰে সঁচা ইমান মেজিকৰ নিচিনা কাম কৰিছে, সেইটো কাৰণে ভাবিছোঁ যে আপোনালোককো এইটো শ্বেয়াৰ কৰি দিওঁ। আৰু মই ইমান কিবা কিবি কৰি ঘৰত থাকিও বাহিৰত থাকিও ইমান ঘূৰা ঘূৰি কৰিও কেনেকৈ মোৰ স্কিন ইমান গ্ল' কৰে। এয়া পেকেজিংটো আপোনালোকে দেখা পাইছে, ইমান ধুনীয়া লাগিছে পেকেজিং। আৰু ইয়াৰ ভিতৰতে আছে সেই মেজিকেল ফেচ চিৰামটো, আৰু সেইটো হৈছে এয়া। পেকেজিংটো দেখাৰ লগে লগে একেবাৰে মনটো
হেপী হৈ যাব আৰু মই কি কৰোঁ জানেনে মই পেকেজিংটো এনেকৈ থৈ দিওঁ কাৰণ চাই যে ইমান বেছি ভাল লাগে ফেচ চিৰামৰ লগত আপোনালোকৰো অলপ পৰিচয়টো কৰি দিওঁ কেনেকৈ ব্যৱহাৰ কৰি ইয়াৰ বেনিফিট কি আছে কি ইনগ্ৰিডিয়েণ্টছ দিয়া আছে আপোনালোকক মই থুলমূলকৈ বুজাই দিওঁ এই ফেচ চিৰাম আমাৰ স্কিনক ইম্প্ৰুভ কৰাত বহুতখিনি হেল্প কৰে ৰিডিউচ কৰে ফাইন লাইন্স আৰু ৰিংকলক এণ্টি এজিং ফৰ্মুলাত আৰু এই ফেচ চিৰামটো একেবাৰে হাৰ্মফুল লগতে কেমিকেল ফ্ৰীও হয় এইটো 100% পিয়ৰ নেচাৰেল হয় এই চিৰাম ৱাটাৰ বেছ হয় তো যাৰ ফলত কুইকলি এবজৰ্ব কৰে ইয়াত আছে 100% ভিটামিন চি যিয়ে আমাৰ স্কিন ব্ৰাইট কৰাত লগতে আমাৰ স্কিন সফ্ট কৰাত হেল্প কৰে ইয়াত আছে গ্লাইচিল এস্কৰ্বেট যাৰ ফলত আমাৰ স্কিন সফ্ট লগতে আমাৰ স্কিনত ধুনীয়া এটা গ্লো আহে স্কিন ব্ৰাইটৰ লগত আমাৰ স্কিন নৰিছ কৰাত টাৰ্মাৰিকে বহুতখিনি হেল্প কৰে আৰু এল'ভেৰাই স্কিনৰ যিখিনি ৰেচেছ থাকে স্কিনৰ যি প্ৰব্লেম থাকে গোটেইবোৰ গাইব কৰাত হেল্প কৰে লগতে এইটো বাজেট ফ্ৰেণ্ডলিও হয় তো এতিয়া বুজি পালে নহয় মোৰ ফেচটো ইমান গ্লো কিহৰ কাৰণে লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তো আপোনালোকে তাৰ পৰাও বাই কৰিব পাৰে তো এয়া তো এতিয়া যাওঁ মই আব্ৰানৰ ওচৰত আব্ৰান আম্মাৰ ওচৰত খেলি আছে তো এতিয়া কিবা এটা খায়ো লওঁ ভোক লাগিছে বহুত জোৰ আম্মাই বনাই আছে মই গোটেইবোৰ কৰি মেলি দিলোঁ তো এতিয়া যাওঁ ব'লক আৰু চাওকচোন স্কিনটো ইমান ধুনীয়া গ্ল' কৰিছে এইফালে চালে আপোনালোকে গম পাই যাব ব'লক এতিয়া আমি যাওঁ বহুত দিনৰ পিছত এই কাপোৰযোৰ পিন্ধিছোঁ যে সেইটো কাৰণে বহুত ভাল লাগিছে মিষ্টাৰে আজি ক'ব কি মন গ'ল আজি এইযোৰ কাপোৰ পিন্ধিবলৈ কাৰণে ব'লক আৰু আজি অলপ দিনৰ পৰা মোৰ এটা ঝোক উঠি আছে মানে কি জানে যে মই এইটো পিন্ধোঁ মানে নতুন আগৰ কাপোৰ কিবা কিবি কাপোৰ উলিয়াই মেলি মই নিপিন্ধোঁ তো তাৰ মাজত কিছুমান মিষ্টাৰক ভাল লাগে কিছুমান মিষ্টাৰক বেয়া লাগে তো এতিয়া কি কৰিম আৰু পিন্ধাৰ ৰিজনটো এইটো কাৰণে ওপৰত চুৱেটাৰ থাকে ঠাণ্ডা দিন যিহেতু তো সেইটো কাৰণে ইমান মতলব নাই কিন্তু মিষ্টাৰৰ সেনেকুৱা নহ'ব এতিয়া যাম ভাত খাবলৈ মানে ভাত খাই আছোঁ আৰু আব্ৰানে খেলো কৰি আছে খেলো এফালে আমাৰ চুনু ই নাম পুৰা চিনি পায় ইও মাত লগাইছে আৰু ভাত খাই তো এতিয়া ভাতখিনি খাই লওঁ শুই আছিলোঁ অলপ দেৰি মিষ্টাৰো আহি পালে কিন্তু শুবলৈ পাৰিমনে আব্ৰানে ভাবিছিলোঁ আনকালে ধুনীয়াকৈ শুৱে আজি বাপৰে ইমান সোনকালে উঠি গ'ল মানে আধা ঘণ্টাও নুশুলে ভালকৈ আৰু উঠি ঠিক আছে দি দিলোঁ আম্মাক তাৰ পাছত ইমানেই চিঞৰ বাখৰ মানে মগিবৰ পাছত আব্ৰানৰ শুৱা এটা সেই সময়ত মানে আজিকালি শুৱাৰ সময়ত যে ইমানেই আমনি কৰে তাৰমানে মিষ্টাৰো খাব পৰা নাই আৰু ময়ো নোৱাৰিছোঁ তাক পাছত আম্মাই লৈ গ'ল তাক খুৱাইছে তো এতিয়া গৰম কাপোৰ পিন্ধি লওঁ আৰু ব্লেংকেটৰ ভিতৰৰ পৰা সোমাই ওলালে যে ইমান ঠাণ্ডা লাগে বহুত ঠাণ্ডা লাগিছে এতিয়া চুৱেটাৰ পিন্ধি লওঁ আৰু এইখিনি কাপোৰ দিনত যিখিনি কাপোৰ ধুইছিলোঁ সেইখিনি কাপোৰ এয়া আৰু এই গোটেই ধোৱা কাপোৰখিনিৰ ওপৰত মিষ্টাৰৰ এই লেতেৰা জেকেট এই মানুহটোক মই কৈ আমনি পাই গৈছোঁ তথাপি কেতিয়াও নুচু ধৰে আৰু এইফালে হৈ গ'লোঁ মই পেলাই মেলি বনালা গোটেইখন পেলাই দিলা গাখীৰ চাহ মই গাখীৰ চাহ খাওঁ নি কালিও এনেকৈ কৰি কিনে খুৱাই দিলা হা চক চাহ লাইন কৰি থৈছে কেনেকৈ এয়াই হয় ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য ইয়ে মেৰা কাপ তোমাৰ কাপটো দেখাই দিয়া ছোটি মিয়া বড়ি মিয়া মিঠাই নাই মিঠাটো কমে খাব লাগে ন আজিকালি চুগাৰ টুগাৰ মানুহৰ পাৰিছে বাকী চব মানে ঠিক আছে কালাৰৰ পৰা লৈ টেষ্টৰ পৰা লৈ যদি চেনি হ'লেহেঁতেন মাৰ্কটো নাকাটিলে হয়তো সুদা চাহ দিবা ৰসগোল্লা দি দিয়া ৰসগোল্লা মিষ্টি আমাৰ ছাৰ ঝেংমেন খোৱাৰ আগত ইমানেই ঝেং বাপৰে ভৰি চিধা কৰি দিব এনেকৈ কৰিব আৰু এইফালে মুড়ি লাডু খাব নিমকি খাব আবাই কি নিমকি বিচাৰি আছে
আম্মা কি ল'ব পইচা এইটো কিমান আনিছা বনাম এতিয়া মই বকলি ব্ৰকলি ভাজি বনাম আৰু এইফালে ফুলকবি মাছ আলু বিলাহীৰে বনাম মজা তো এতিয়া ভাজি পাতিলোঁ এইফালে ভাত হৈ আছে আজি বৰ সাজি কাজি আছা তুমি ভাজি কাজি নাই ক'ত ভাজি কাজি দেখা দেখিলা ধুনীয়া লাগিছে এইখন বহুত দিনৰ পিছত এই কাপোৰটো পিন্ধি আনিছোঁ ন তুমি গালি পাৰা ক'তো নিনিয়া সেইকাৰণে ঘৰতে পিন্ধি পিন্ধি কাপোৰবোৰ পুৰণা কৰি দিছোঁ ভাল কৰিছা আৰু দুপাতা নতুন এইফালে আমাৰ ছাৰ তুমি বনোৱা আৰু এতিয়া মই বনোৱা সিজত পূৰা লাগি আছোঁ আধা আধি হ'লেই প্ৰায় মানুহক দেখুৱাইছোঁ আৰু দাদাইকে খেলাই আছে আব্ৰাহক এইফালে ব্ৰকলিটো আৰু এইফালে বিলাহী দি দিওঁ এতিয়া এইখিনি ফুলকবি আলু বিলাহী আৰু এইখিনি মাছৰ কণী অলপ আছিলে যিটো মই আলু মিহি মিহিকৈ কাটি বনাই দিছোঁ মিষ্টাৰে এনেকৈ খাই খুব ভাল পায় যেতিয়া মই কিবা এটা কৰিবলৈ লওঁ তেতিয়া মোৰ ফোন আহে আৰু এইফালে জেঠাই বহি আছে আৰু এইখিনি মই মাছ কেইপিচ পূৰা ফ্ৰাই কৰি ল'লোঁ এয়া মানুহ যেইজন আৰু মাছৰ মাথাটো খাব লাগে কিন্তু মই মানে মাছৰ মাথা খাবলৈ নোৱাৰোঁ কেলেই কিন্তু কালি মই খালোঁ তো এতিয়া পটককৈ বনোৱা সিজাটো কৰি লওঁ এতিয়া মোৰ ফোন আহিছে দেখিছে মই ভাত পানী খাই বৈ আহিলোঁ আৰু এইফালে আঁঠুৱাও তৰি গ'ল ৰাতি বহুত ৰাতি হৈ গ'ল তো এতিয়া আব্ৰানে মোক চাই আছে টুকুৰ টুকুৰ এয়া আৰু মিষ্টাৰ আৰু আম্মা খাই আছে ভাত এতিয়া তো এতিয়া দিনটো ইফাল সিফাল কৰিলোঁ ন এতিয়া মানে ভাগৰ লাগি গৈছে যিহেতু এতিয়া টোপনিও ভালকৈ যোৱা নহয় তো সেইটো কাৰণে ধৰক যি কি নহওক ৰাতিপুৱাৰ পৰা আপোনালোকে মোক দেখা পালেই ৰা মেলা বাহিৰ ভিতৰ ৰাতিপুৱাৰ পৰা কৰি আছোঁ কিন্তু এটা কথা আপোনালোকে ন'টিছ কৰিছেনে মোৰ যেনেকুৱা মুখৰ গ্ল' মৰ্ণিঙত দেখিছিলে ছেইম গ্ল' এতিয়াও ছেইম টু ছেইম আছে এইটো একমাত্ৰ কাৰণ হৈছে এই ফেচ চিৰামটো এইটো হৈছে এয়া তো যাৰ ফলত মোৰ গ্ল' ইমান ধুনীয়া মুখৰ স্কিন গ্ল' হৈ আছে একেবাৰে নেচাৰেল গ্ল' আপোনালোকে দেখা পাইছে কোন ধৰণৰ এক্সট্ৰা মোৰ মুখত দেখা যোৱা নাই এইটো আপোনালোকে চাই লওক তো এই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যে মোৰ এই গ্ল'টো দেখা পাইছে একমাত্ৰ ৰিজনটো হৈছে এয়া এইটো গ্ৰ' য়াঙৰ ফেচ চিৰাম তো যাৰ ফলত মোৰ মুখৰ গ্ল' ইমান ধুনীয়া এতিয়ালৈকে হৈ আছে তো এই গ্ল' পাবৰ কাৰণে আপোনালোকে নিশ্চয় এই প্ৰডাক্টটো এবাৰ ট্ৰাই কৰিব ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সোনকালে যাওক আৰু বাই কৰক আৰু কেনেকুৱা পালে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব তো আজিলৈ বাই বাই তো ভাবিছোঁ বহুত জোৰ টোপনি লাগিছে তো এতিয়া শু আৰু নেক্সট ডেট নতুন এটা দিন আৰম্ভ হ'ব তো ভিডিঅ'টো যদি আজি আপোনালোকক ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব যিসকল নতুন চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাইছোঁ ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাই বহুত বহুত ধন্যবাদ তো আজিলৈ বাই